নমস্কাৰ। আজি মই আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই, বিভিন্ন ধৰণৰ এনেকুৱা পৰম্পৰাগত বহুত সামগ্ৰী আছে যিবোৰ পুৰণি হয়, আমি নাজানো। সেইবোৰৰ সৈতে আমি পৰিচিত হোৱাটো অতি প্ৰয়োজনীয়। আমি যদি নাজানো বস্তুবোৰ সৈতে পৰিচিত নহওঁ, নাম বা বস্তুটো কি হয়, কি আছিলে, তেন্তে আমি পিছৰ প্ৰজন্মক আমি কি শিকাম বা তেওঁলোকে কি শিকিব। সেইকাৰণে আমি সেই পৰম্পৰাগত সেই পুৰণি সামগ্ৰীসমূহৰ সৈতে জনাটো একেবাৰে উচিত বুলি মই ভাবোঁ। আৰু মই বস্তুটো দেখাবলৈ লৈছোঁ। বহুতে হয়তো আগত দেখাও নাই, নামো শুনা নাই। আৰু বস্তুটো কি হয় ভিডিঅ'টো চাওঁ আহক। আজি দেখাবলৈ লোৱা বিশেষ বস্তুটো হৈছে জপা। জপা ময়ো প্ৰথমতে চিনি পোৱা নাছিলোঁ। দেউতাই সংৰক্ষণৰ কাৰণে আনি থৈছে। এইটো 100 বছৰীয়া পুৰণি বুলি কৈছে। এয়া চাওক, আমি এতিয়া যেনেদৰে কাপোৰ থওঁ, এতিয়াতো কাপোৰ থ'বলৈ বিভিন্ন ধৰণৰ বস্তু আছে, ৰাং টাইপত লগা হ'লেও বাৰু গড্ৰেজ চড্ৰেজ কি সবাত থওঁ বাৰু। কিন্তু আগৰ দিনত এনেকুৱাত থৈছিলে, কাপোৰ হওক কিবা কিবি বস্তু, মূল্যৱান বস্তুবোৰ। ওপৰত এনেকুৱা এখন থাকে, এখন তাৰ পাছত ভিতৰখিনি দেখাম। এয়া ভালকৈ দেখাব পৰা নাই বাৰু পোহৰটোৰ কাৰণে। এয়া চাওক, এনেধৰণৰ জপা কি বস্তু বহুতে হয়তো চিনিয়ে নাপায়। পুৰণি বস্তু যিহেতু এনেকুৱা বস্তু দেখিবলৈও পোৱা নাযায়, মানুহৰ ঘৰত নায়েই। ইয়াত দুটা আছে, ওপৰটো অলপ সৰু, তলৰটো অলপমান ডাঙৰ। তাৰ পাছত এইখন চাওক, মেৰ ধৰা। এইখন ধৰাবোৰ আমি দেখা ধৰাবোৰ সাধাৰণতে চাৰিচুকীয়া থাকে, কিন্তু এইখন ঘূৰণীয়া। চাওক, পুৰণি হয়। আজিকালি এনেকুৱা ধৰা বনাই নে নবনাই মই নাজানো বাৰু। এয়া চাওক, এইখন দেখিবলৈ কিবা অদ্ভুত টাইপ লাগিছে, এনেকুৱা ধৰা থাকেনে। তাৰপাছত এইখন দেখিছে, এইখন বৰ ধৰা। সঁচাকৈ এখন বৰ ধৰা বুলি, এখন এনেই নাই কোৱা। এইখনৰ আকাৰটো বহুত ডাঙৰ। এইখন বহুত ডাঙৰ ধৰা। আমি ভাবিছিলোঁ এনেকৈ এখনেই থাকে বুলি বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধৰা থাকে। এইখনত জেনেৰেল ধৰা হয় বাৰু এইবোৰ তেনেকৈ, কিন্তু পুৰণি হয়, বহুত বছৰ পুৰণি হয় ধৰাবোৰ। বস্তুটো চাই কেনেকুৱা পালে জনাব। এনেকুৱা অসমীয়া সমাজত ব্যৱহৃত পৰম্পৰাগত বিভিন্ন ধৰণৰ পুৰণি বস্তু আছে। সেই বস্তুসমূহ আমি চিনিয়ে নাপাওঁ, আৰু প্ৰথমতে ময়ো চিনি পোৱা নাছিলোঁ। আৰু ইমান দিনৰ পুৰণি যিহেতু, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছে। আৰু বস্তুবোৰ মই পাৰিলে দেখাই যাম ভৱিষ্যতে। আমি যদি চিনি নাপাওঁ আৰু পিছৰখিনিকে চিনি পাব, সেইকাৰণে আমি চিনি পোৱাটো প্ৰয়োজনীয়। আৰু আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।